Hi guys, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আপোনালোকলৈ আজি এটা ৰেচিপি লৈ আহিছোঁ। বিলাহী আচাৰৰ ৰেচিপি হয়। আপোনালোকে যদি জানিব বিচাৰে মই কেনেকৈ বিলাহী আচাৰ তৈয়াৰ কৰোঁ তেন্তে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই 10টা বিলাহী ভালদৰে ধুই কাটি ল'লোঁ। এয়া তেঁতেলীৰ পেষ্ট। এয়া মই আচাৰত দিবলৈ ঘৰতে মছলা বনাই লৈছোঁ। মই ধনিয়া গুটি 2 চামুচ, জিৰা 1 চামুচ, চপ 1 চামুচ, বগা সৰিয়হ 1 চামুচ আৰু কালজিৰা আধা চামুচ লৈ মিক্সিত ভালদৰে গুড়ি কৰি লৈছোঁ। এয়া আদা এটুকুৰা কাটি লৈছোঁ, নহৰু 5 ফুটা ভালদৰে কাটি লৈছোঁ আৰু 6টা জলকীয়া, কেঁচা জলকীয়া। এতিয়া মই কেৰাহীত মোৰ বিলাহী পৰিমাণত তেল দি লৈছোঁ। আপোনালোকে যিমানখিনি বিলাহী কাটিব তাৰ পৰিমাণত তেল দি ল'ব। এতিয়া মই জলকীয়া, আদা, নহৰুখিনি তেলত অলপ সময় ভাজি ল'ম। এতিয়া বিলাহীখিনি ঢালি দিছোঁ আৰু বিলাহীখিনি ভালদৰে লৰাই ল'ম। বিলাহীখিনি অলপ সময় সিজাব লাগিব, সেইবাবে বিলাহীখিনি সোনকালে সিজিবলৈ আমি ঢাকনখন মাৰি দিছোঁ। এয়া চাওক, বিলাহীখিনি অলপ অলপ সিজি আহিছে। এতিয়া আমি ইয়াত সোৱাদ অনুসৰি নিমখ দি দিম আৰু বিলাহীখিনি ভালদৰে লৰাই ল'ম। মই ইয়াত হালধি এচুকুটো দি দিছোঁ। পুনৰ আমি ঢাকনখন লগাই দিম যাতে বিলাহীখিনি সোনকালে সিজে। এয়া চাওক, বিলাহী সিজি আহিছে। এতিয়া আমি তেঁতেলী পেষ্টখিনি বিলাহীখিনি দি দিম। তেঁতেলী পেষ্টে বিলাহী আচাৰটো সোৱাদ দুগুণ কৰি পেলাই আৰু ভালদৰে লৰাই ল'ম। আমি কৰি থোৱা মছলাখিনিও দি দিছোঁ। মই ইয়াত অকণমান চেনি দিছোঁ। একচুৱেলি এইটো অপশ্যনেল হয়, আপোনালোকে যদি দিব পাৰে। মই অকণ ভাল পাওঁ দিলে, সেইবাবে মই দি লৈছোঁ আৰু ভালদৰে লৰাই লৈছোঁ। আমাৰ বিলাহী আচাৰ তৈয়াৰ হৈ গ'ল। এতিয়া আমি গেছটো অফ কৰি লওঁ। এয়া মোৰ বিলাহী আচাৰ ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয়। আপোনালোকেও এদিন ঘৰত ট্ৰাই কৰি চাব আৰু কেনে পালে মোক কমেণ্টত কমেণ্ট কৰি জনাব। আগলৈ এনে ভিডিঅ' আৰু দি থাকিম। আজিলৈ বাই।